Good morning, everyone. আজি ৰাতিপুৱা টাইম মই মৰ্নিং টাইমত পানী দুই ঢোক ফাৰ্ষ্ট টাইম খাই ল'লোঁ খাই লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰম্ভ কৰিলোঁ আৰু মই আপোনালোকক দেখুৱাম আজি মৰ্নিং টাইমত মোৰ ঘৰৰ 12 মহীয়া মধুৰিআম এডাল আছে 12 মাহে লাগি থাকে আৰু 12 মাহে মধুৰিআমডাল লগাৰ ফলত মোৰ এটা প্লাছ পইণ্ট কি হৈছে মই সেই মধুৰিআমকেইটা পাৰিব পাৰোঁ আৰু পাৰি মই কি কৰিব পাৰোঁ বজাৰত নি ফালে বিক্ৰী কৰিব পাৰোঁ আৰু ধুনীয়াকৈ মই মধুৰিআমকেইটা পাৰিম পাৰাৰ পিছত ধুনীয়া বেল এটা পালোঁ এইটো বেলটো লাগি আছিলে ইয়াত বেলৰ গাছডালত বহুত লাগি আছে ধুনীয়া লাগিলে বেলটো আৰু মোৰ ঘৰত ধুনীয়াকৈ বেলগছো আছে এডাল বেলগছো আছে বেলগছবোৰ ধুনীয়া পৰি থাকে ধুনীয়া বেল পালোঁ এটা পকা ধুনীয়া এটা পকা বেল এইটো পাইছে এতিয়া বেলটো ধুনীয়াকৈ হেৰি কৰি খাব পৰা যাব তো তাৰ উপৰি মই এটা আপোনালোকক এই বিশেষ ভিডিঅ'টো এইকাৰণে কৰিলোঁ মই বেলগছটো দেখুৱাম বাৰু পিছত মই এই বিশেষ ভিডিঅ'টো কৰিছোঁ মই মধুৰিআম গছৰ পৰা 12 মহীয়া যিডাল মধুৰিআম গছ আছে আমাৰ সেই মধুৰিআম গছডাল মই এতিয়া পাৰিম পাৰাৰ পিছত কি হ'ব মই তাত সেই মধুৰিআমবোৰ বিক্ৰী কৰিবলৈ যাম বজাৰত আৰু বিক্ৰী কৰি মই ধুনীয়া এটা পইচা পাম কাৰণ আমাৰ মধুৰিআমডাল বহুত ধুনীয়া টেষ্টি হয় আৰু খাবৰ কাৰণে বৰ ধুনীয়া হয় তো আপোনালোকে যদি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই তেতিয়াহ'লে মোৰ মধুৰিআম পৰা আপোনালোকে দেখিব পাব ঠিক আছে আহকচোন আমি মধুৰিআমবোৰ পাৰি ফালে কেনেকৈ বজাৰত নি বিক্ৰী কৰোঁ আপোনালোকে চাওক তো আহক বন্ধুসকল পোনপ্ৰথমে মই এতিয়া এইডাল শাকটা লৈছোঁ হাকুটি এইডাল হাকুটি বনাইছিলোঁ মই আচলতে ছাগলীৰ পাত হেৰি কৰিবৰ কাৰণে পাত ছাগলী আছিল ন তেতিয়া মোৰ বহুত ছাগলী আছিল ছাগলীৰ পাত মানে পাৰিবৰ কাৰণে মই এইডাল হাকুটি বনাইছোঁ তাৰপিছত যেতিয়া ছাগলীৰ পাত হেৰি কৰিলোঁ তেতিয়া ছাগলী বহুত আছিল মোৰ তেতিয়াই বনাই লৈছিলোঁ এতিয়া আৰু আপোনালোকে চাওকচোন আইয়ো আপোনালোকেও সাৱধান হ'ব মোৰ ইমান ডাল ভৰি লাগছে মধুৰিআম কিন্তু কথা হ'ল মধুৰিআম গছ এটা ভাঙি অকণমান ভাঙি গ'ল মই হয়তো জোৰকৈ টানি দিলোঁ নেকি ভাঙি গ'ল বহুত ইমান নাপাৰোঁ বাৰু বহুত বেছি পাৰিলে আৰু গছডালে চৰাই চিৰিকটিও খায় ন কেইটামান পাৰিম পাৰি বিক্ৰী কৰি দিম আৰু যিখিনি বাচি যায় সেইখিনি সৰু ল'ৰা ছোৱালীক খাব দিম আমাৰ ইয়াতে আহে ন সৰু ল'ৰা ছোৱালী এইবোৰ দেখিছেনে গছ আমাৰ মধুৰিআমডালৰ বিশেষত্ব কি জানে আপোনালোকে ৰাইজসকল 12 মহীয়া গোলাপী আৰু বহুত ধুনীয়া টেষ্টি 12 মাহৰ এইকেইটা অলপ কেঁচাই আছে এইকেইটা নাপাৰোঁ ওপৰত আছে আৰু দুটামান ধুনীয়া কিন্তু ইমান ওপৰত মই হাকুটিৰে ঢুকি নাপাওঁ গতিকে মই এইকেইটা নাপাৰোঁ এইকেইটা থৈ দিম আৰু এনেকৈ থ'লে দিগদাৰ নহয় আৰু আহকচোন আমাৰ এতিয়া লিয়া আগুৱাই লিয়া দেখাব পৰা যাব মধুৰিআমবোৰ এয়া এইবোৰ দেখিছে 12 মাহে লাগে আৰু 12 মাহে যেতিয়া লাগে এইবোৰ আমি খাবও পাৰোঁ বেলেগক দিবও পাৰোঁ ধুনীয়াকৈ চাওক ঠিক আছে এতিয়া এইবোৰ থ'ম পিছত মই লৈ যাম এইবোৰ বিক্ৰী কৰি দিম আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু পিছলৈ মই কেতিয়াবা দেখুৱাম আপোনালোকক যে কেনেকৈ এইবোৰ হেৰি কৰোঁ আৰু আমাৰ কেমেৰামেন মাক দেখাম এতিয়া মই আপোনালোকে চাব ঠিক আছে এইটো কেমেৰামেন মাক মোবাইলটো ধৰি থাকিব দিছোঁ ধুনীয়াকৈ মা মোবাইলটো ধৰি আছে আৰু মোক ভিডিঅ' কৰি আছে না মা আমাৰ এডাল 12 মহীয়া মধুৰিআম বিৰাট টেষ্টি আমি চবে এটা খাই থাকোঁ গোলাপী ৰঙৰ পিংক কালাৰ
দিয়ক ঠিক আছে ৰাইজসকল আমাৰ মধুৰিআমডাল চাই আপোনালোকে কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব দেই